নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই মিঠুৱে আৰু আজি মই উপস্থিত আছোঁ মাটিয়া ঘাট নামৰ এটা ঘাটত, যোনটো ঘাটত আপোনাৰ নাও চলে। নাৱেদি মানুহ অহা যোৱা কৰে, ইটোৰ পাৰৰ পৰা সিটোৰ পৰা অহা যোৱা কৰে। যিহেতু আমাৰ অসমৰ মানুহৰ বহুত দিনৰ পৰাই মন বেয়া, যিহেতু নিমাতী ঘাটৰ যি নাও দুৰ্ঘটনাত যিহেতু ৩-৪জন লোকৰ মৃত্যু হ'ব লগা হ'ল। তাৰ বাবে অসমৰ প্ৰত্যেকজন মানুহেই দুখ অনুভৱ কৰে সেই অভিশপ্ত দিনটোক লৈ। আৰু আজি মই এটা জেগাত আহিছিলোঁ, যোনটো জেগা আপোনাৰ গৌৰীসাগৰ, শিৱসাগৰ ডিষ্ট্ৰিক্টত আছে। শিৱসাগৰ ডিষ্ট্ৰিক্টৰ গৌৰীসাগৰ অঞ্চলৰ মাটিয়া ঘাট বুলি এটা ঘাট আছে, যোনটো ঘাটত দিখৌ নদী শিৱসাগৰ গৌৰীসাগৰৰ পাৰত আছে আপোনাৰ মাটিয়া ঘাট। মাটিয়া ঘাটত আজি মই উপস্থিত আছোঁ। আপোনালোকে নিশ্চয় দেখিব পাৰিছে এইটো মাটিয়া ঘাট, আৰু এইখন দিখৌ নদীখনত নাও চলে। অকল এখন নাও আছে ইটো পাৰে, সেই এখন নাও অহা যোৱা কৰে, ইটো অঞ্চলৰ পৰা সিটো অঞ্চলৰ মানুহক অনা নিয়া কৰে। আৰু এই নাওখন কোনো বঠা বা মেচিন চালিত নহয়। এই নাওখন এজন মানুহে ৰছীৰ সহায়ত টানি অনা নিয়া কৰে মানুহখিনি। আপোনালোকে নিশ্চয় দেখিব পাৰিছে। আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। ইটো পাৰে নাৱত মানুহ উঠে, আৰু এইটো পাৰে এইটো ঘাটত নামে। আৰু এইফালৰ পৰা মানুহ গৈ এইফালে মানুহ উঠে, আৰু সিফালে মানুহ যাব পাৰে। মানে এখন নাও সিফালৰ পৰা এইফালে আহে আৰু এইফালৰ পৰা সিফালে যায়। আৰু চাই থাকক ভিডিঅ'টো, মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম নাওখন কেনেকৈ চলায়। বাকী ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, আৰু এনেকুৱা নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বন্ধু বান্ধৱীসকল, আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। এইখন নকটানী অঞ্চলৰ ঘাটৰ ফালৰ পৰা এই নাওখন ৰাওনা হৈছে আপোনাৰ এই মাটিয়া ঘাট অঞ্চললৈ। আৰু এইখন দিখৌ নৈতে চলে। একচুৱেলি কি হয়, এই নদীখনৰ এটা গুৰুত্বপূৰ্ণ কথা আছে। এই নদীখন ইয়াত আপোনালোকে দেখিবলৈ পাইছে, এই নদীখনত যথেষ্ট পানী হৈ আছে। কিন্তু এই নদীখনৰ ওপৰত ইমান পৰিমাণে সোঁত নাই, মানে পানীৰ যোনটো স্পীড, সেই স্পীডটো নাই। এনেই কোৱা মতে বা মই জনামতে এই নদীখনৰ সোঁত তলেদি আছে, মানে তলেহে সোঁতটো বেছি হয়, তলত সোঁতটো বেছিকৈ হয়। আৰু এয়া চাওক, এজন মানুহে অকল এনেকৈ ৰছীৰ সহায়ত টানি নাওখন এনেকৈ চলায়। ইয়াত কোনো বঠা বা মেচিন চালিত নাও নহয়, এখন কাঠৰ নাও হয়। নিশ্চয় দেখিব পাইছে, এজন মানুহে ৰছীয়ে টানি আহি আছে, লগত মানুহ উঠি আহি আছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ নিশ্চয় কৰিব। কিবা যদি ভুল হৈছে তেতিয়া নিশ্চয় কমেণ্ট কৰি জনাব। আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে আপোনালোকে ভাল পায় তাক লৈও এটা কমেণ্ট কৰিব। ভাল লাগিব, তেতিয়া এনেকুৱা নতুন ভিডিঅ' বনাই যাবলৈ উৎসাহ পাম।
বন্ধু বান্ধৱীসকল ভিডিঅ'টো যদি চাই ভাল লাগিলে প্লিজ লাইক কৰিব। আৰু এনেকুৱা যি দেখিলোঁ মই ইয়াত যি নাৱৰ সুবিধা এজন মানুহে মানুহখিনি অনা নিয়া কৰি থাকে, নিমাতী ঘাটৰ যি সেই দুৰ্ঘটনা যাতে আকৌ বনাই নহওক তাৰে আশা কৰিলোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু এনেকুৱা কিছুমান জেগা আছে যেনেকৈ মই এতিয়া দেখালোঁ আপোনালোকক, যি নাৱৰ জৰিয়তে মানুহ অহা যোৱা কৰে, কিন্তু এইটো সিমান ছেফটিও নাই ইয়াত। চ' সেইকাৰণে যদি বেলেগ কথা একো নাই, এনেকুৱা অঞ্চলবিলাকত এখন যদি দলঙৰ সুবিধা চৰকাৰে যদি কৰিব পাৰে তেন্তে বহুতেই সুবিধা হ'ব ৰাইজৰ। ৰাইজে অলপ হ'লেও সকাহ পাব এই কথাটোৰ পৰা। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো। এনেকুৱা নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিবৰ কাৰণে বেল বুটামটো দবাই দিব আৰু অল ছিলেক্ট কৰিব। তেতিয়া এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকৰ আগত মই দেখাই যাব পাৰিম। আৰু আপোনালোকৰ এটা লাইকে মোক আশীৰ্বাদ কৰিব। এইখিনিকে কৈ আজিৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ আৰু ধন্যবাদ জনাইছোঁ। চ' আজিলৈ সামৰণি মাৰিছোঁ ভিডিঅ'টো। বাই।